প্ৰথমতে আপোনালোকক ধন্যবাদ জনাইছোঁ মই দেউৰী সংগ্ৰাম সমিতিৰ সভাপতি জইণ্ট একশ্যন কমিটিৰ মই বড়ো সমস্যাৰ লগত জড়িত হৈ আছোঁ বড়ো সমস্যা দেউৰীসকলৰ এটা সমস্যা আছে এই সমস্যাৰ সমাধানৰ কাৰণে ভাৰত চৰকাৰ তথা অসম চৰকাৰ ষ্টেট চৰকাৰে যৌথভাৱে কিছুমান প্ৰচেষ্টা হাতত ল'ব লাগিব তেতিয়াই এই সমস্যাবিলাক সমাধান এটা শান্তিপ্ৰিয় বাতাবৰণ গঢ়িবৰ কাৰণে এই সমস্যাবিলাক সমাধান অতি জৰুৰী হৈ পৰিছে আৰু এই ক্ষেত্ৰত আপুনি চাওক যে 50 বছৰীয়া সংগ্ৰামৰ ইতিহাসত অসমৰ 50 বছৰীয়া সংগ্ৰামৰ ইতিহাসত বড়োলেণ্ড জড়িত হৈ আছে এই বড়ো সমস্যাটো 50 বছৰে আজি জীৱলী সমস্যা হিচাপে পৰিগণিত হৈ আছে এই ক্ষেত্ৰতে আমি চাবলৈ গ'লে প্ৰথমতে বড়োসকলেই সুকীয়া ৰাজ্য দাবী গঠন কৰাৰ লগতে স্বায়ত্তশাসন দাবী গঠন কৰিছিলে ঠিক তেনেদৰে দেউৰীসকলেও এই বড়োসকলৰ একেলগে দেউৰী স্বায়ত্তশাসন পৰিষদ গঠনৰ কাৰণে চৰকাৰক অসম চৰকাৰ তথা ভাৰতবৰ্ষ চেণ্ট্ৰেল গভৰ্ণমেণ্টক দাবী জনাইছিলে তাৰ ফলশ্ৰুতিত আমি দেউৰীসকলে দেউৰী স্বায়ত্তশাসন সক্ষম হৈছিলে ঠিক তেনেদৰে বড়োসকলেও প্ৰথমতে BSC গঠন কৰিলে তাৰ পৰৱৰ্তী দিনত BTC গঠন হ'ল আজি এই সমস্যাত এই BTC আৰু দেউৰী স্বায়ত্তশাসন পৰিষদে দেউৰীসকলৰ সমস্যাৰ আজি সমাধান কৰিব পাৰিছে নাই বড়োসকলৰ সমস্যাৰ আজি সমাধান কৰিব পাৰিছে নাই সেইটো চিন্তনীয় বিষয় হৈ পৰিছে আৰু ঠিক তেনেদৰে অঞ্চলত বড়োলেণ্ডত এটাই সমস্যা গা কৰি উঠিছে এইটো বড়োসকলৰ ন্যায্য দাবী নিজৰ অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন তেখেতলোকে দাবী উত্থাপন কৰি আহিছে এই সশস্ত্ৰ সংগ্ৰাম বিপ্লৱী সংগঠনৰ জৰিয়তে হওক বা সামাজিক সংগঠনৰ জৰিয়তে হওক বা ছাত্ৰ সংগঠনৰ জৰিয়তে হওক এই দাবীবিলাক উত্থাপন কৰি আহিছে এই সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে আমাৰ অসম চৰকাৰ তথা চেণ্ট্ৰেল চৰকাৰে আজিলৈকে বলিষ্ঠ পদক্ষেপ দেখিবলৈ পোৱা নাই আজি বড়োলেণ্ড শ্বহীদ দিৱস তথাপি NDAB শ্বহীদ দিৱসৰ লগত মই এইটোৱে আহ্বান জনাব বিচাৰোঁ যে এই সমস্যা সমাধান কৰিবৰ কাৰণে ক্ষিপ্ৰতাৰে চেণ্ট্ৰেল গভৰ্ণমেণ্টে বিভিন্ন সময়ত আলোচনা হৈছে যদিও এই সমস্যাটো স্থায়ী সমাধান হোৱাৰ ক্ষেত্ৰত আমি দেখিবলৈ পৰিলক্ষিত হোৱা নাই এই স্থায়ী সমাধান হোৱাৰ কাৰণে তেখেতলোকে পদক্ষেপ গ্ৰহণ কৰিব লাগে আৰু এই শ্বহীদৰ ত্যাগৰ মূল্য তেখেতলোকে দিব লাগে আৰু যি ত্যাগ তেখেতলোকে কৰিছে আজি 2000তকৈ অধিক NDAB কেডাৰ মৃত্যু গম পাইছোঁ আৰু ঠিক তেনেদৰে বড়ো ৰাজ্যত বড়োলেণ্ডৰ কাৰণে সমস্যাৰ কাৰণে প্ৰায় 5000তকৈ অধিক মানুহৰ ইয়াত মৃত্যুবৰণ কৰিছে গতিকে এই আজি বড়োসকলে শান্তি বিচাৰিছে আৰু ইয়াত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী ধুবুৰীৰ পৰা শদিয়ালৈকে যিখিনি জনগোষ্ঠী উত্তৰ ভাৰত ৰাইজ সেইটো শান্তি বিচাৰিছে আৰু এই শান্তিৰ স্থায়ী সমাধান সূত্ৰ উলিয়াব লাগে আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টে এই সমস্যাটো জীয়াই ৰাখিব যদি বিচাৰিছে তেতিয়াহ'লে অধিক অশান্ত হোৱাৰ উপক্ৰম ঘটিব গতিকে এই শান্ত কৰিবৰ কাৰণে এই অঞ্চলটো বড়োসকলৰ যিটো দাবীটো মানি ল'ব লাগে আৰু অতি শীঘ্ৰে তেখেতলোকৰ লগত এটা ঐতিহাসিক চুক্তি কৰি এই সমস্যাটো সমাধান কৰাটো আমি বিচাৰিছোঁ।